হেল্ল' এভৰিৱান, আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ। বহু দিনৰ পৰা ব্ৰেড পিজ্জা খাবলৈ মন গৈ আছিল বাবে ঘৰতে বনাবলৈ ট্ৰাই কৰিলোঁ আৰু ভাবিলোঁ বনোৱাৰ লগতে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই এয়া সৰু সৰুকৈ কাটি লোৱা বিলাহী লৈছোঁ, কেপচিকাম লৈছোঁ, পিঁয়াজ লৈছোঁ, টমেটো কেটচাপ লৈছোঁ, কেইখনমান ব্ৰেড লৈছোঁ, 2টা চীজ কিউব লৈছোঁ আৰু লগত এয়া লৈছোঁ অলপমান চিলি ফ্লেক্স আৰু অলপমান নিমখ। এতিয়া মই কেটচাপখিনি ভালদৰে লগাই লৈছোঁ। আপোনালোকে কেটচাপৰ সলনি পিজ্জা চচো ব্যৱহাৰ কৰিব পাৰে আৰু ব্ৰাউন ব্ৰেডৰ সলনি নৰ্মেল ব্ৰেডো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এটা বাউলত আগতে কাটি থোৱা ভেজিটেবলছখিনি দি লগত চিলি ফ্লেক্স আৰু নিমখ দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া সেই মিক্সাৰখিনি আমি ব্ৰেড দুখনৰ ওপৰত ভালদৰে দি তাৰ ওপৰত চীজখিনি ৰুকি দিয়াৰ পিছত এয়া বনাবৰ কাৰণে ৰেডি হৈ গ'ল। তাৰপিছত এখন পেন বা কেৰাহীত, মই ইয়াতে কেৰাহী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে পেনো ব্যৱহাৰ কৰিব পাৰে, অকণমান ঘি দি উঠি ব্ৰাছ এডালেৰে এনেদৰে লৰাই দিয়াৰ পিছত ৰেডি কৰি থোৱা ব্ৰেডখন দি দিলোঁ। তাৰপিছত এখন ঢাকনিৰে ঢাকন দি উঠি অলপ টাইম ল' ফ্লেমত সিজিব দিয়াৰ পিছত এয়া আমাৰ ঘৰতে কম সময়ৰ ভিতৰতে খাব পৰা ব্ৰেড পিজ্জা তৈয়াৰ হৈ গ'ল। আৰু এনেকৈয়ে মই ছেকেণ্ডখনো বনালোঁ। আপোনালোকে ইয়াত ঘিউৰ সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু এয়া আমাৰ হৈ গ'ল ব্ৰেড পিজ্জা। আৰু ইয়াতে মই এখন আপোনালোকক কাটি দেখুৱাইছোঁ কেনেকুৱা হৈছে, আৰু এইখন খাবলৈ বহুতেই সোৱাদ হৈছিলে। দৰে আপোনালোকেও কম সময়ৰ ভিতৰতে ঘৰতে বনাই ইভিনিং স্নেক হিচাপে খাব পাৰে আৰু বনালে কমেণ্টত জনাবচোন কেনেকুৱা পালে খাই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আপোনালোকে সময়মতে মোৰ আহিবলগীয়া আগন্তুক ভিডিঅ'বোৰ পাই থাকে। আগলৈ আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।